আমাৰ সমাজত যে এচাম মানুহ আছে যে চকু চৰহা বুলি যে কয়, এই আনৰ দেখিব নোৱাৰা, ধৰি লওক আপুনি বাইক এখন কিনিছে বা গাড়ী এখন কিনিছে, আহি পেলাই ক'বি যে বৰ ধুনীয়া গাড়ী কিনিলি দেই, বৰ ধুনীয়া বাইক কিনিলি দেই, আহি পেলাই কি ক'ব, জোঙা কিবা এডালে চিককৈ আঁচ এডাল পাৰি থৈ গুচি যাব। সেই একে কৰ্ম কৰিছে লখিমপুৰ চাবতী হস্পিটেলত। মই কালি লখিমপুৰ চাবতী হস্পিটেললৈ আহিছিলোঁ আৰু এই চাবতীখনকো এৰা নাই তেনেধৰণৰ কাম কৰিবলৈ। হৈছে চৰকাৰী আপোনাৰো মোৰো, কাৰ ওপৰত সিজাৰ নাজানো, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সিজাৰ নে অসম চৰকাৰৰ ওপৰত সিজাৰ নাজানো, এই চৰকাৰী হস্পিটেলখনকো এৰা নাই সেই তেনেধৰণৰ কাম কৰিবলৈ। মই দেখাই আছোঁ এটা বিশেষ কাম কৰিছে, যিটো কাম মানে কি ধৰি লওক জানি বুজি কৰিছে, নজনাকৈ কৰা নাই। গতিকে ব'লক কিছু সভ্য মানুহৰ অসভ্য কৰ্মৰ এটা নমুনা আপোনালোকক মই দেখাই আছোঁ। এয়া হৈছে জেন্সৰ, এইটো জেন্সৰ পেচাবগাৰ, এইটো লেডিছৰ। জেন্সৰটো যিহেতু বন্ধ আছে গতিকে লেডিছৰটোতে চবেই কাম ফেৰা চলাই আছে। আৰু চব কিমান ধুনীয়াকৈ এইবিলাক বনাই বনাই থৈছে। আৰু এইফালে আছে এইটো কুমুদ ব্যৱহাৰ কৰিছে। এইটো ক'লে কিডাল হ'ব, এই কুমুদত আচলতে ভগা নোলায়। এই মাছৰ তেলত যে মাছৰ পিচটো দিলে চেককৈ মাৰে, একে কথা গুণ ওলায়। আৰু এইটো হৈছে আমাৰ সকলোৰে বাবে মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ প্ৰায়ভাগ ঘৰতে আছে। ইয়াত এটা বস্তু দেখাম মই, ইয়াত আপুনি বহিলে ধুনীয়াকৈ, আপুনি যদি পিক পেলাই ক'ত পেলাব, ইয়াতে পেলাব, ইয়াত পিক পেলাব, কিন্তু মই এটা জেগাত এখন ক'ত পিক পেলাব চাব, এই চাওক এই বেৰত পিক পেলাইছে। মানুহে পিক পেলাই এই তলত, আৰু সেই মানুহজনে আচলতে পেলাইছে ইয়াত। যিটো কৰ্ম দেখিলে এইটো আপুনি জানি বুজি কৰিছে বুলি ক'ব নে নজনাকৈ কৰিছে বুলি ক'ব? হয়তো জানি বুজি কৰিছে বুলিয়ে ক'ব। মই জনাত এইটো সম্পূৰ্ণ জানি বুজি কৰিছে। চৰকাৰী হস্পিটেলখন আপোনাৰো মোৰো, এইখন চফা কৰি ৰখাৰ দায়িত্ব আমাৰ। চৰকাৰে ইমান ধুনীয়াকৈ বনাই দিছে, তাৰপিছতনো কিয় ইমান লেতেৰা কৰে? দেখিবলৈ জানো ভাল লাগে? আপুনি শুই থকা অৱস্থাত আপুনি শোৱাৰ পৰাই জানো আপোনাৰ বেৰখনত পিকাই দিয়ে? আপুনিতো গৈ বাহিৰত পিকায়গৈ নে আপুনি বিচনাত, যিখন বিচনাত শুই থাকে সেই বিচনাখনৰ পৰাই আপুনি বেৰখনত পিক মাৰি দিয়ে? মানে এক গুলি দুই চিকাৰ। মানে বেৰখনতো কালাৰ কৰিবলগীয়া নহ'ল, মিস্ত্ৰীকো খৰচ দিবলগীয়া নহ'ল, আপুনি গোটেই বেৰখন কালাৰ হৈ গ'ল। নে সেইটো কৰ্ম কৰিছে নেকি? চৰকাৰে বৰ ধুনীয়াকৈ কালাৰ কৰি থৈছে, আপুনি কালাৰ কৰিব নালাগে। গতিকে চৰকাৰী হস্পিটেলখন আমাৰ, গতিকে চফা কৰি ৰখাৰ দায়িত্বটো আমাৰ। বহুত সময়ত বিভিন্ন কমপ্লেইন আহে যে চৰকাৰী হস্পিটেল বেয়া, লেতেৰা, আমুক তামুক। কোনে কৰিছে? চৰকাৰেতো বৰ ধুনীয়াকৈ বনাই দিছে, তাৰপিছত এই লেতেৰাখিনি কোনে কৰিছে? লেতেৰাখিনি আপুনি আৰু মই কৰিছোঁ। কাৰণ য'তে ত'তে পিকাইছোঁ, য'তে ত'তে কিবা কিবি কৰিছোঁ। বিভিন্ন সময়ত মাজতে পাইছিলোঁ যে ইয়াত এটা NGO পাইছিলোঁ য'তে ত'তে পিকাব নোৱাৰে। সেই বস্তুটো সম্ভৱ এতিয়া চাগে নাই, সেইকাৰণে য'তে ত'তে পিকাইছে। মই এতিয়া য'ত আছোঁ এইখিনিতো চাব পিকেই পিক, পিকৰ কোনো অভাৱ নাই। এয়া দেখিছেনে? পিকৰ কোনো অভাৱ নাই এইবিলাক। গতিকে এই চফা কৰি ৰখাৰ দায়িত্বটো আপোনাৰো মোৰো। গতিকে এনে কাম নকৰিবচোন, বেয়া লাগে, ভাল নালাগে নহয় দেখি পেলাই। পিকাইছে পিকাওক, জেগাতে পিকাওকচোন, বেৰত কেলৈ পিকাব লাগে?